মই 24 কোটি টকা আবণ্টন দিছোঁ। গাহৰি কৃত্ৰিম পৰ্যটন অভিযানৰ লগতে প্ৰজননৰ অভিযানৰ লগতে গাহৰিৰ প্ৰজনন কাৰ্যসূচীৰ প্ৰসাৰৰ বাবে মই কানাডাৰ প্ৰজাতিৰ আমদানি কৰাৰ কথা ঘোষণা কৰিছোঁ, যাতে অসমত থকা গাহৰিৰ বংশানুক্ৰমিক উন্নীতকৰণ সম্ভৱ হৈ উঠে, আৰু ইয়াৰ বাবে মই 11 কোটি টকা আবণ্টন দিছোঁ। পশু চিকিৎসা সেৱাক শক্তিশালী কৰাৰ অৰ্থে 2025 চনৰ অক্টোবৰৰ ভিতৰত গুৱাহাটী, বোকাঘাট আৰু ডিব্ৰুগড়ত 3খন পোহনীয়া জীৱৰ হাস্পতাল কাৰ্যক্ষম উঠিব, আৰু ইয়াৰ উপৰিও কামৰূপ, গোলাঘাট, লখিমপুৰ, তিনিচুকীয়াত 4খন মাল্টি কেয়াৰ পশু চিকিৎসা নিৰ্মাণৰ কাম চলি আছে, আৰু শিৱসাগৰত 5খন এনে চিকিৎসালয়ৰ কাম আৰম্ভ কৰা হৈছে, আৰু মই ইয়াৰ বাবে 24 কোটি টকা ধাৰ্য কৰিছোঁ। মাছৰ খাদ্য, গাহৰিৰ মাংস আৰু কণীৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা সুনিশ্চিত কৰিবৰ বাবে ল'বলগীয়া পদক্ষেপ সম্পৰ্কে পৰামৰ্শ প্ৰদান কৰিবলৈ আমাৰ চৰকাৰে এখন কমিটি গঠন কৰিব। দুগ্ধ উন্নয়ন, এই ক্ষেত্ৰত স্বাৱলম্বিতা অৰ্জন কৰিবলৈ যোৰহাট, ধেমাজি আৰু ডিব্ৰুগড়ত 3টা নতুন দুগ্ধ সংসাধন প্ৰকল্পৰ লগতে বজালিত এটা এনে প্ৰকল্প স্থাপন হ'ব। আনুষ্ঠানিক দুগ্ধ খণ্ডত প্ৰতিদিনে 10 লাখ লিটাৰ দুগ্ধ সংসাধনৰ ক্ষেত্ৰত ই এক বৃহৎ পদক্ষেপ। পঞ্জীয়নভুক্ত দুগ্ধ সমবায় সমিতিৰ অধীনত ক্ষুদ্ৰ দুগ্ধ পালকসকলৰ ওপৰত আৰ্থিক বোজা লাঘৱৰ বাবে এনে দুগ্ধ পালকসকলৰ প্ৰতি লিটাৰ গাখীৰত 5 টকাকৈ ৰাজ সাহায্য প্ৰদান কৰা হ'ব, আৰু ইয়াৰ পৰা প্ৰায় 18,000 গৰাকী দুগ্ধ পালক উপকৃত হ'ব। সমবায় ক্ষেত্ৰৰ বৃদ্ধিক উৎসাহিত কৰা, আৰু মই এই ক্ষেত্ৰত প্ৰস্তাৱিত অনুমোদিত শ্বেয়াৰ মূলধনৰ পঞ্জীয়ন মাচুল বৰ্তমানৰ 1% পৰা 0.5%লৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ভূমি নীতি সংস্কাৰ, ভূমি আবণ্টনৰ বাবে সৰলীকৃত প্ৰক্ৰিয়াৰ জৰিয়তে অতি ক্ষুদ্ৰ আৰু ক্ষুদ্ৰ উদ্যোগসমূহক ব্যৱসায় প্ৰতিষ্ঠা কৰাত উৎসাহ যোগাবলৈ ভূমিৰ শ্ৰেণীৰ পৰিৱৰ্তনৰ বাবে মাচুল পৰিশোধ কৰাৰ সাপেক্ষে কৃষি ভূমিৰ পৰা ইটা ভাটাৰ বাহিৰে অন্যান্য অতি ক্ষুদ্ৰ আৰু ক্ষুদ্ৰ উদ্যোগৰ ব্যৱহাৰ কৰা ভূমিৰ শ্ৰেণী পৰিৱৰ্তনৰ বিষয়ে মই ঘোষণা কৰিছোঁ। ইয়াৰ অধীনত কৃষি সংসাধন আৰু দুগ্ধ ক্ষেত্ৰক অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব। কৃষি ভূমিৰ পৰা হাইড্ৰকাৰ্বন অন্বেষণৰ পৰা ভূমিৰ শ্ৰেণী পৰিৱৰ্তনৰ বাবে অইল ইণ্ডিয়া কোম্পানী আদিৰ দৰে বহুতো কোম্পানীৰ প্ৰস্তাৱ নিষ্পত্তি নোহোৱাকৈ পৰি থাকে। মাচুল পৰিশোধ সাপেক্ষে ভূমিৰ শ্ৰেণী পৰিৱৰ্তনৰ বাবে আমাৰ চৰকাৰে প্ৰাসংগিক আইনৰ এক ব্যৱস্থা আনিব। শক্তি ক্ষেত্ৰত সেউজ শক্তিৰ বৃদ্ধি ব্যৱহাৰ কৰাৰ উদ্দেশ্যে কৃষি ভূমিৰ পৰা সেউজ শক্তিৰ উদ্দেশ্যে ভূমিলৈ শ্ৰেণী পৰিৱৰ্তনৰ বাবে আমি একেধৰণৰ ব্যৱস্থাপনা আনিম। সাংস্কৃতিক আৰু শিক্ষা অনুষ্ঠানসমূহৰ দৰে অব্যক্তিগত বৈধ সংস্থাসমূহৰ বাবে ভূমি আবণ্টনৰ প্ৰক্ৰিয়া অধিক খৰতকীয়া কৰা হ'ব। বৰ্তমানলৈ 43,290খন এনে আবেদন আমি লাভ কৰিছোঁ, আৰু এই বৰ্ষৰ শেষফালে আমি এনে প্ৰতিষ্ঠানসমূহৰ ভূমি আবণ্টন নিষ্পত্তিসমূহ সম্পূৰ্ণ কৰিম। চৰকাৰে খিলঞ্জীয়া লোকসকলৰ ভূমিৰ অধিকাৰ অধিক দৃঢ় আৰু সুৰক্ষিত কৰিবলৈ ইতিমধ্যে প্ৰস্তাৱিত 846খন গাঁৱৰ ভিতৰত অনুসূচিত জাতি জনজাতিৰ জনসংখ্যা প্ৰধান গাঁওসমূহ বাছি উলিয়াই সেইসমূহক ক্ষুদ্ৰ জনজাতীয় বেল্ট আৰু ব্লক হিচাপে অধিসূচিত কৰিব। গাঁও পৰ্যায়ৰ প্ৰশাসন ব্যৱস্থাত গাঁও প্ৰধানসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই 1 অক্টোবৰ 2025 বৰ্ষৰ পৰা তেওঁলোকৰ সহায়ৰ বাবে পাৰিতোষিক 9,000 টকাৰ পৰা 14,000 টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ ৰাখিছোঁ। অতীতৰ সংঘাত পৰিহাৰ কৰি উজ্জ্বল ভৱিষ্যত গঢ়া। অধ্যক্ষ মহোদয়,